নমস্কাৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ কেইটামান প্ৰশ্ন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে উত্তৰ ৰেফাৰেন্সখিনিও আলোচনা কৰা হৈছে। উত্তৰৰ ৰেফাৰেন্স জানিলে কি হয় যে আমাৰ প্ৰশ্নৰ উত্তৰটো মনত ৰখাত সুবিধা হয়। প্ৰশ্ন উত্তৰবোৰ NCERT কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে। এতিয়া স্ক্ৰীনত দেখাৰ দৰে প্ৰথম প্ৰশ্নটো হৈছে যে দোহা কোনে ৰচনা কৰিছিল? দোহা ৰচনা কৰিছিল কবিৰে। এই কবিৰ আছিল ৰামানন্দৰ শিষ্য। তেওঁ এটা মুছলমান পৰিয়ালত ডাঙৰ দীঘল হৈছিল। তেওঁ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই কবিতাসমূহে হৈছে দোহা। যেনেকৈ আমাৰ শংকৰদেৱে অসমত ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ বিভিন্ন নাটক ৰচনা কৰিছিলে, বৰগীত ৰচনা কৰিছিলে, ঠিক তেনেকৈ কবিৰেও কবিতাৰ মাধ্যমেৰে এই ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই কবিতাসমূহে হৈছে দোহা। দ্বিতীয় প্ৰশ্নটো হৈছে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে তুলসীদাস। এই তুলসীদাসক বাল্মীকিৰ অৱতাৰ বুলিও কোৱা হয়। ৩ নম্বৰ স্বৰ্গদেউ চুকাফায়ে তেওঁৰ ৰাজধানী ক'ত স্থাপন কৰিছিল? উত্তৰ হৈছে চৰাইদেউ। ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফায়ে পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। ৪ নম্বৰ কোনজন আহোম ৰজাৰ দিনৰ পৰা হিন্দু ধৰ্মৰ প্ৰচলন হয়? স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰ। এওঁ বৰ্তমান শিৱসাগৰ নগৰৰ পৰা ১৭ কিলোমিটাৰ আঁতৰৰ চৰগুৱাত ৰাজধানী পাতিছিল। ৫ নম্বৰ শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? ১৬৭১ চনত। মোগল সেনাপতি ৰামসিংহ আৰু লাচিত বৰফুকনৰ মাজত এই যুদ্ধখন হৈছিল আৰু এই যুদ্ধৰ স্মৃতি হিচাপে শৰাইঘাটৰ দলংখন নিৰ্মাণ কৰা হৈছে। আৰু শৰাইঘাট দলংখন পাণ্ডু আৰু আমিনগাঁও সংযোগে। ৬ নম্বৰ পাল বংশৰ শেষৰ ৰজাজনৰ নাম কি? উত্তৰ হৈছে জয়পাল। এই পাল বংশ হৈছে পুৰণি কামৰূপত শাসন কৰা এটা ৰাজবংশ। ৭ নম্বৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বিশ্বসিংহ। কোচ ৰাজ্য অবিভক্ত গোৱালপাৰা আৰু কোচবিহাৰৰ কিছু অংশক লৈ কোচ ৰাজ্যখন স্থাপন কৰা হৈছে। ৮ নম্বৰ বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি? শুক্লধ্বজ সিংহ। চিলাৰায় আছিল কোচ ৰজা নৰনাৰায়ণৰ ভায়েক আৰু তেওঁৰ সেনাপতি আছিল চিলাৰায় অৰ্থাৎ শুক্লধ্বজ সিংহই চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে বুৰঞ্জীত তেওঁক চিলাৰায় নামে খ্যাত। গোহাঁই কমল আলি কোনে বন্ধাইছিল? মহাৰাজ নৰনাৰায়ণৰ ভায়েক গোহাঁই কমলে। ১০ নম্বৰ পছা প্ৰথা মানে কি? পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আহোম স্বৰ্গদেউসকলে উদ্ভাৱন কৰা ব্যৱস্থাটোৱে হ'ল পছা প্ৰথা আৰু এই পছা প্ৰথা উদ্ভাৱন কৰিছিলে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই। ১১ নম্বৰ ভাৰতৰ প্ৰথম গদ্য সাহিত্য ৰচক কোন? ভট্টদেৱ। ১২ নম্বৰ কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? কোচ ৰজা নৰনাৰায়ণে। এই কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। পলাচী যুদ্ধ কিমান চনত হৈছিল? ১৭৫৭ চনত। এই পলাচী যুদ্ধ হৈছিলে চিৰাজউদ্দৌলা আৰু ব্ৰিটিছৰ মাজত আৰু সেই সময়ত ব্ৰিটিছৰ কৰ্ণেল আছিল ৰবাৰ্ট ক্লাইভ। আৰু এই ভাগীৰথী নদীৰ পাৰৰ পলাচী নামে ঠাইত এই যুদ্ধখন হৈছিল কাৰণে এই যুদ্ধক পলাচী যুদ্ধ বুলি কোৱা হয়। আৰু এই যুদ্ধত চিৰাজউদ্দৌলাৰ সেনাপতি মিৰ্জাফৰৰ বিশ্বাসঘাতকতাৰ বাবে তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হয় আৰু এই যুদ্ধৰ পিছতেই ইংৰাজ বাহিনীয়ে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত সোমাই পৰে। ১৪ নম্বৰ কোনে স্বত্ব বিলোপ নীতি উদ্ভাৱন কৰিছিল? লৰ্ড ডেলহাউছিয়ে। আৰু এই স্বত্ব বিলোপ নীতি আৰম্ভ কৰা হৈছিলে ১৮৩৪ চনত। এই নীতিমতে উত্তৰাধিকাৰী নাথাকিলে আৰু ব্ৰিটিছ চৰকাৰৰ অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলেও সেই ৰাজ্য পোনে পোনে কোম্পানীৰ আওতালৈ গৈছিলে আৰু এই নীতি অৱলম্বন কৰি ব্ৰিটিছে ভাগলপুৰ, উদয়পুৰ, নাগপুৰ আৰু ঝান্সী দখল কৰিছিল। ১৫ নম্বৰ ভাৰতলৈ অহা জলপথ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হৈছে ভাস্কো দা গামা ১৪৯৮ চনত। ভাৰতত প্ৰথম ডাক টিকট কিমান চনত প্ৰচলন হৈছিল? ১৮৫৪ চনত লৰ্ড ডেলহাউছিৰ দিনত। এওঁৱে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে গড়কাপ্তানি বিভাগ স্থাপন কৰিছিল। আকৌ
লৰ্ড ডেলহাউছিয়ে ভাৰতত প্ৰাথমিক উচ্চ ইংৰাজী বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। গতিকে লৰ্ড ডেলহাউছিৰ কথাটো অহাৰ লগে লগে তেওঁ প্ৰসংগত তেওঁৱে কি কৰিছিলে প্ৰাথমিক উচ্চ ইংৰাজী বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। 17 নম্বৰটো ভাৰতত মাটিৰ পট্টা দিয়া নিয়ম কোনে আৰম্ভ কৰিছিল? লৰ্ড হেষ্টিংছে 1826 চনত। 18 নম্বৰ ভাৰতত প্ৰথম মহিলা আত্মজীৱনীখন কোনে লিখিছিল? উত্তৰ হৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু আত্মজীৱনীখনৰ নাম হৈছে আমাৰ জীৱন। এই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিধৱাসকলৰ পুনৰ বিবাহৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল আৰু তেওঁ নিজেই তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱাৰ মহিলাক বিবাহ কৰাই সমাজত দৃষ্টান্ত দাঙি ধৰিছিল। 19 নম্বৰ স্বামী বিবেকানন্দৰ প্ৰকৃত নামটো কি? উত্তৰ হৈছে নৰেন্দ্ৰ নাথ দত্ত। আৰু 1897 চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে এটি সংগঠনৰো জন্ম দিছিল। শেষৰ প্ৰশ্নটো হৈছে যে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? উত্তৰ হৈছে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। এই ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই অসমখন ব্ৰিটিছৰ অধীনলৈ যায় আৰু এই সন্ধিখন হৈছিলে মানসকল আৰু ইংৰাজ বাহিনীৰ মাজত। আৰু সেই সময়ত ইংৰাজৰ গভৰ্ণৰ আছিল লৰ্ড আমহাৰ্ষ্ট। গতিকে আজিৰ ভিডিঅ'টোত বিভিন্ন পৰীক্ষাত অহা কিছুমান সম্ভাৱ্য প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।